গৰাকী টিকলাই মিকলাই এনেকুৱাতে আকৌ তিল আছে। সেই তিল থকাজনী আছে তামিলনাডুত। তামিলনাডুত থাকি তেওঁ মিয়াসকলক নিন্দা কৰিছে। আকৌ এগৰাকী শিখা শৰ্মা ওলাইছে। সেইগৰাকীয়ে আকৌ এফালৰ পৰা ঢলিয়াই নিছে। কি হিন্দু কি মুছলিম কাকো চাবলৈ নাই। এইবাৰ গৌৰৱ গগৈক তেওঁ উভতি ধৰিলে। গৌৰৱ গগৈয়ে হেনো অসমীয়া ভাষা ক'ব নাজানে। গৌৰৱ গগৈয়ে বোলে হেনো কি মুখ্যমন্ত্ৰী হৈ ফালিব। গৌৰৱ গগৈ পত্নীগৰাকী বোলে পাকিস্তানত থাকে আৰু অসমৰ খবৰবিলাক নি পাকিস্তানত দিবগৈ গৌৰৱ গগৈ। এনেধৰণৰ টুলুঙা মন্তব্য দিয়া এগৰাকী শিখা শৰ্মাৰ দৰে ওলাইছে। সেইগৰাকীয়ে হৈছে তামিলনাডুত থাকে আমাৰ অসমৰে ছোৱালী আৰু সেইগৰাকী হৈছে গোলাঘাট ডিষ্ট্ৰিক্টৰ আমাৰ মেৰাপানী অঞ্চলৰ। গতিকে তেওঁ কেইদিনমানৰ পৰা দেখিছোঁ মিয়া মুছলিম হিন্দু এনেধৰণৰ মানুহক বেছিকৈ তৰ্ক বিতৰ্ক কৰি ভিডিঅ' বনাই থকা দেখিবলৈ পাইছোঁ। কিন্তু তাইকো যে ইমানে ধুইছে লাজ বোলা বস্তুটো তাই আচলতে নায়েই। গতিকে লাজ যদি থাকিলেহেঁতেন তেনেকুৱা ভিডিঅ' বনাই তেওঁ প্ৰস্তুত নকৰে। কাৰণ এগৰাকী লাজ নাইকিয়া মানুহেহে এনেকৈ হিন্দু মুছলিম আৰু এই গৌৰৱ গগৈহঁতৰ দৰে লুৰিণজ্যোতি গগৈকো পালে আৰু বহুকেইজন ব্যক্তিৰ কথা তেওঁ কৈ পিনি ভিডিঅ' বনাইছে। আচলতে তাই কি বিচাৰিছে নাজানো, কিন্তু ছ'চিয়েল মিডিয়াত যে তাইক ভালকৈ ধুইছে আৰু যাক গালি দিছিলে নামাজ পঢ়ি থকা অৱস্থাত তেওঁ মুছলিমসকলক মিয়াসকলক আচলতে অভদ্ৰ আচৰণ কৰিছিল, তাৰ এটা উচিত শিক্ষা কিন্তু তামিলনাডুত পালে। আৰু সেই তামিলনাডুৰ পৰা তেওঁক যে দ্বিতীয়বাৰ আকৌ তেওঁলোকৰ ওপৰত ভিডিঅ' বনালে তামিলনাডুৰ পৰা খেদি পঠিওৱাও হুংকাৰ দিয়া দেখিবলৈ পোৱা গ'ল। ইমানতো ক্ষান্ত নাথাকি পুনৰ বাৰে বাৰে ভিডিঅ' বনাই আছে। এনেকুৱা গৰাকীয়ে উচিত শাস্তি পাবলৈ আৰু বেছি দিন নাই। ওপৰলৈ পানী ছটিয়ালে নিজৰ গাত পৰে। কাৰণ হিন্দু মুছলিম কোৱাটো কোনো যুক্তি নাই। নিজৰ ধৰ্মটো সকলোৰে নিজৰ মতে চলি থাকে। সেয়েহে ধৰ্মক নিন্দা কৰি ভিডিঅ' বনোৱাৰ সকলক মই মুঠেই ভাল নাপাওঁ। গতিকে এইজনীক উচিত শাস্তি দিয়াৰ বাবে ভালেই পাইছোঁ। কিন্তু কিছুমান মানুহে উচিত শাস্তি দিবলৈ গৈ ছ'চিয়েল মিডিয়া কি বস্তু পাহৰি গৈছে। গতিকে বহুত বেয়া মন্তব্য ছ'চিয়েল মিডিয়াত মেলি দিছে। সেই গতিকে এই বেয়া মন্তব্যখিনি নকৈ তাইক পোনপটীয়াকৈ এটা উচিত শাস্তি দিয়াহে তদন্ত কৰিব লাগে। গতিকে মই কথাকেইটা আগবঢ়ালোঁ। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।